মানুহে এইটো গুৰুত্ব দিব লাগে, জাষ্ট তোমাক কোনে গুৰুত্ব দিছে। তোমাক যদি কোনোবাই গুৰুত্ব নিদিয়ে, এইটোতো গুৰুত্ব দি লাভ নাই ন। জীৱনটো ৰঙীন হ'বলৈ হ'লে বহুত কষ্টকৰ হৈ পৰে জানেনে। জীৱনত বহুত মানুহে কৰ্ম ত্যাগ কৰিবলগীয়া হয়, কাম কৰিবলগীয়া হয়। তথাপিতো কিছুমান মানুহে অপোজনৰ দৰে অবান্ধৱ কথা কয়। ফলতো এইবিলাক কথা শুনি কোনোবাইতো আগুৱাই যাবই লাগিব ন। তথাপিতো নাই গ'লেতো নহ'ব, নিজৰ জীৱনটোতো চলি কৰি খাব লাগিব। যোৱা গুচি গ'ল, যোৱাৰ কাৰণে চিন্তা কৰি লাভ নাই পৃথিৱীত। কোনোবাই ভুল দেখিছে, কিবা কৰিছে, এনেই আপুনিতো একো কোৱা নাই। যেতিয়া আপোনাক কোনোবাই এৰি যাব বিচাৰিছে, যাবলৈ দিয়ক। তেওঁ পিছত গৈ লাভ নাই, কাৰণ কিয় আপোনাক নিজস্ব ইচ্ছাই তেখেতে এৰি গৈছে। সেইবাবে নিজে জীয়াই থাকিব লাগেতো নিজে কৰ্ম কৰিব লাগিব। যোৱাবোৰ গুচি গ'ল, যোৱা হৈ মগজ মাৰি কাম নাই। নিজে জীয়াই থাকিবলৈতো জীৱনটো জীয়াই থাকিবলৈ কৈছোঁ, জীয়াই থাকিবলৈতো কৰ্ম কৰিবই লাগিব। সেইবাবে মই কৈছোঁ, যোৱাবিলাক গুচি গ'ল, যোৱাবিলাকৰ হৈ একো জীৱনটো লাভ নাই। এটাই কৈছোঁ মই, নিজৰ